পাছফালে আৰু আবেলি আবেলি কিনো কৰোঁ বুলি অকণমান চৰিবলৈ ওলাই লৈছোঁ আকৌ গোটেইখিনি। দুপৰীয়াটো গেলা গৰমৰ যিটো চাপ পাইছোঁ, এতিয়া আবেলি আবেলি অকণমান ভৰমি আহোঁগৈ ন। আজি কেছটো এনেকুৱা হৈছে, কেইবাটাও প্ৰকাৰৰ মানুহ ওলাইছে। এইটোৱে ওলাইছে পাৰ্ক চাবলৈ, ই পাৰ্কৰ কাৰণে এবাৰ কাঢ়িলে পাৰ্ক চাবলৈ যাবলৈ। তাৰপিছত পাছফালে আকৌ কোনে কোনে ক'লে যে একেবাৰে হাত দাঙি যা ন, গাড়ী জ্বলে যায় তালৈ গৈ ঠিক দিয়ে। তেনে ক'ত যাবি ক'ত যাবি আজি? পাৰ্ক? ঠিক আছে। পাৰ্ক বন্ধ কৰিছে যে কি হ'ব এতিয়া? অঁ চাই যাবি? অঁ 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 কি ঠিক আছে বাইক যেতিয়া খোলা থাকিলে হৈ গ'ল। পাৰ্ক নাযাওঁ ন, এই অলপমান বেলেগ জেগাত যাম। পাৰ্কটো কালি আহিবি তই। হে না পাৰ্কত যাবিয়ে যাবি বা তেজু এইটো কলনীৰ ৰাস্তাখিনি যিটো অকোৱা পকোৱা মকৰা জালৰ নিচিনা নহয়, মানে এদিনীয়াকৈ আহিলে দিগদাৰ আছে। ক'ত ওলাম ক'ত নোলাম একেবাৰে ভাবি থাকিব লাগিব। এইটো কি হয়? এগ্ৰিকালচাৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ ফিচাৰী ফিচাৰী ভেটেনাৰী এইটো WRD। এয়া এটা তিনিআলি চাৰিআলি মুঠতে সেইটো মেইন হাইৱে। অঁ যি কি নহওক কথাটো মিলিলে ন। আজি ঝাৰু মাৰি আছে, বৰষুণ দিছিলে যে কাইলৈ আহিবৰ কাৰণে ঝাৰু মাৰি আছে। এতিয়া এই দুইটা আছে বেটা, এইটো ডাঙৰকেইটা আছে, এতিয়া এনেই আছে। কাপোৰ লেতেৰা হ'ব বৰষুণ দিয়া দিনত খেলিব গ'লে মানে, হয় নাই? মচৰ কামুৰিব, হয় নাই? কালি আমি আহোঁতে সেইফালে এটা গাড়ীৰ পৰা নামিছিলোঁ, তাৰপিছত যাওঁতে গৈছিলোঁ এইফালেদি। আকৌ এতিয়া গৈ আছোঁ আমি যিটো ৰাস্তাৰে আহি আছিলোঁ শদিয়াৰ পৰা, সেই ৰাস্তাৰে। ক্লক টাৱাৰ। মই ক'ত গৈ আছো? এইফালে তুমচাকে কি কৰি আছো? হে এতিয়া হিৰণময়কে নিধিকে বেচিবলৈ লৈ যাম, হ'ব নাই? দোকানত বেচিম, আমি মৰ্টন খাম, হ'ব নাই তুমচাক? Gate, welcome gate. কি মানুহ আছে এফালে বেছি? লামা, টিবেটিয়ান।
এই গোটেই বস্তিটো লামা বস্তি মানে লামা মানুহ আছে অকল নাম বেলেগ নাই সেইবিলাক ঘৰৰ ৰেহেন চেহেন চাই গম পাইছে আৰু চাইনা নিচিনা ইণ্ডিয়াই বনাই এইবিলাক কিবা ঝাণ্ডা নিচিনা ফ্লেগ চিলেগ উৰি আছে ইয়াত এইফালে ইয়াত লামা বুদ্ধিষ্টে থাকে বুদ্ধিষ্টটো বেছিভাগ নেপালী থাকে আৰু এইকেইটা হৈ গ'ল টিবিটিয়ান ধৰা তাতকৈ লামা না তেজুতে এটা ঠাইত লামা গাঁও এইটো বস্তি ন বস্তি লামা বস্তি কয় নেকি লামা কেম্প লামা কেম্প আহিলে লাগিব এনেকুৱা যেন একেবাৰে টিবেটত আছোঁ নিচিনা লাগিব টিবেট ৰেহেন চেহেন মানে চব মিলজুল আছে তাত আচলতে পৃথিৱীখন বহুত ডাঙৰ আমিহে ঘূৰি আমাৰ নিজৰ ঠাইখিনি ডাঙৰ ডাঙৰ বুলি ভাবোঁ সেইকাৰণে আমি নিজৰ কৃষ্টি কালচাৰখিনিকে অকণমান বেছিকৈ বঢ়াই চঢ়াই কওঁ আৰু কিন্তু চাবলৈ গ'লেতো আমাৰ ওচৰে পাজৰে কিমান কৃষ্টি সংস্কৃতি আছে সেইবিলাকো কেতিয়াবা চাব লাগে সেইকাৰণে ওলাই আহিছোঁ আৰু চাং বুলি নহ'লে পানী টেংকি কিবা কাম চলি আছে নে পাইপ চাইপ কৰি দেখিছোঁ গাঁওখনৰ এনেইতো ঘৰ দুৱাৰ কথা ক'ব নাজানো মানে আলিচান টাইপৰ মেহেলটো নাই কিন্তু গাঁওখনৰ যিটো পৰিৱেশ সেই পৰিৱেশটোৱে কিবা এটা ভাল লগা আৰু এইফালে দুইফালে ফ্লেগ লগাই থৈছে আলিচান মেহেলৰ কথা কওঁতে এতিয়া অকণমান ডাঙৰ ঘৰ দেখি পাইছোঁ এইটো এই ঘৰটো অকণমান দেখি পাইছোঁ ডাঙৰ টাইপ নাই এইটোৱে নেকি সেইটাৰ পৰা আহি কিনে সোমাম অঁ এইটো মন্দিৰ হয় নেকি এইকেইটা মন্দিৰ ইয়াতে পাৰ্ক আছেতো ন এনেই ওচৰৰ পাৰ্কটো আহিম আহিম কৈ আছোঁ মন্দিৰ ওচৰতে পাৰ্ক আছে আহি কিনে ভালকৈ সোমাবি এইটো এটা ধুনীয়া টমি ঘাস কাটিং কৰি আছে ওচৰতে এখন ধুনীয়া নদী অঁ 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 লামা কেম্প
যিটো কয় এৰিয়া একেবাৰে লাষ্ট জেগাত পাই গ'লোহি একেবাৰে এইটোকে লাষ্ট পইণ্ট এই ধুনীয়াকৈ নদীলৈ নামি যাব পৰা খটখটি বনাই থৈছে পাহাৰীয়া নদীৰ কথাটো জানে আৰু কিমান স্পীডত পানী ফুট এইপিনিটো আছে আগপিনি সেইপিনিৰ পৰা আছে তো এতিয়া ঘূৰি দিওঁ আৰু একেবাৰে গৈ মেলি এতিয়া এই লামা কেম্পৰ যিকেইটা মন্দিৰ আছে লামাসকলৰ সেই মন্দিৰটো অকণমান সোমাই মেলি চাই যাম লগতে আপোনালোককো দেখোঁতে আৰু এটা ঝেমেলা লাগি আছে এই মন্দিৰৰ ওচৰতে এখন ধুনীয়া সৰু পাৰ্ক এখন আছিলে ই দেখিলে বেচে পাৰ্কত সোমাব হেনো হ'ব অনুৰাগে পাৰ্কত সোমাব আমি মন্দিৰ চাব যাম হ'ব নাই হে তো পাৰ্কত নমাই থৈ যাম আমি মন্দিৰ চাম হা কি না কোনে গালে সেইটো চাহ মিনা আমিনা দে আকৌ এবাৰ গাই দে চাহ মিনা এইটো পাৰ্টটো পাই গৈছে দেই অলপ অকলে উঠিব লাগিব দেই পাৰ্কত বেছি নহ'ব কিন্তু অনুৰাগ অকণমান সময় অকল 2 মিনিট হ'ব নাই চলো তো পোৱালিকেইটা পাৰ্কত এবাৰ দেখুৱাই অহা যাওক নাম ঐ অনুৰাগক ফাৰ্ষ্ট যাব দিব লাগিছিলে সেইফালে খেলি আছে এনেকৈ আছে উঠা ধনচাকে উঠি যোৱা চবটোতে একবাৰ অকল চবটোতে একবাৰ দেই বেছি নহয় হৈ গ'ল এবাৰ সেইটোত সেইটোতো অলপ লেতেৰা হৈছে লেতেৰা যেনে তেনে চতুৱাই দিয়া হ'ল দেই চতুৱাব পাৰিলোঁ তাৰমানে মন খোজ তিল খোজ হয় নহয় কিন্তু ধুনীয়াকৈ পৰি ল'লে এবাৰ ক'তো পালি কিবা এণ্ট্ৰি ফিজ লয় নেকি
আমি যাম তো এবাৰ গৈ আহোঁ মন্দিৰভাগ দৰ্শন কৰি আহোঁগৈ